জগাই তোলা তোমাৰ কবিতাৰ কাৰেং, তোমাৰ বুকুৰ ভাষাৰে, তোমাৰ মনৰ কথাৰে লিখোঁ বুলিও লিখিব পৰা এটা ভাল কবিতা, য'ত থাকে আকাশখন নীলা, নদীৰ শীতল পানী, আশা আৰু বহু কল্পনা। দিনটোত আজৰি আনো এপলক সময়, ঠিক তলসৰা অভিমানী শেৱালিৰ দৰে। কিন্তু মই বিচাৰি ফুৰিছোঁ সুৰ, লয়, তাল, গীতৰ দৰে, য'ত দূৰৰ পৰা অহা সময়ে খুন্দা মাৰে। তেনেকে মোৰ সন্মুখত কবিতা লিখিবৰ বাবে ভাল ঠাই ভাগত